হেল্ল' ফ্ৰেণ্ডছ, আপুনি জানেনে বিশ্বৰ সবাতোতকৈ বেছিকৈ ইউজ কৰা ইম'জি কোনটো? আৰু চাইনাৰ এগৰাকী ছোৱালীয়ে তেওঁৰ 20জন বয়ফ্ৰেণ্ডৰ পৰা 20টাকৈ আইফোন লৈ কি কৰিলে? আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব এনেকুৱা কিছুমান ৱণ্ডাৰফুল ফেক্ট। তেন্তে ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেক্ট নম্বৰ 1, আমি ব্যৱহাৰ কৰি অহা ইম'জিবোৰৰ ভিতৰত আটাইতকৈ কোনটো ইম'জি বেছি ব্যৱহাৰ হৈছে সেইটো জানেনে? এইটো ইম'জি আমি সকলোৱে আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰি আহিছোঁ। আৰু লিষ্টৰ মতে ই সৰ্বপ্ৰথমে আছে, ছেকেণ্ডত আছে দি হাৰ্ট ইম'জি এণ্ড থাৰ্ড নম্বৰত আছে এইটো। ফেক্ট নম্বৰ 2, বৰ্তমান পাবজি সকলোৰে বাবে এটা প্ৰিয় খেল হৈ পৰিছে। বহুতো লোকে বৰ্তমান পাবজিৰ নামতে লাখ টকা খৰচ কৰি পেলাইছে, কিন্তু জয়পুৰৰ এইখন হোটেলৰ মালিকজনে সকলোবোৰ বস্তু পাবজিৰ নিচিনাকৈ সজাই পেলাইছে। আপুনিও যদি এজন পাবজি লভাৰ তেনেহ'লে জয়পুৰলৈ গ'লে এইখন হোটেলত নিশ্চয়কৈ এবাৰ সোমাই আহিব। ফেক্ট নম্বৰ 3, এই ফটোখনলৈ মন কৰক। ফটোখনত দেখা বক্স আকৃতিৰ যিবিলাক ঢৌ দেখিছে, এই ঢৌবিলাকক ক্ৰছ চি বুলি কোৱা হয়। এইসমূহ ক্ৰছ চি সাধাৰণতে বতাহৰ বাবে সৃষ্টি হয়। ফেক্ট নম্বৰ 4, চাইনাৰ এগৰাকী ছোৱালীৰ 20টা বয়ফ্ৰেণ্ড আছিল আৰু তেওঁ 20টা বয়ফ্ৰেণ্ডক 20টা আইফোন দিবলৈ ক'লে। সেই 20জন বয়ফ্ৰেণ্ডে জনা নাছিল যে ছোৱালীজনীৰ বেলেগ আৰু বয়ফ্ৰেণ্ড আছে। ল'ৰাকেইজনে ছোৱালীজনীক প্ৰত্যেকে এটা এটাকৈ আইফোন গিফ্ট কৰিলে আৰু ছোৱালীজনীয়ে সেই সকলো আইফোনসমূহ গোটাই 1.5 মিলিয়ন অৰ্থাৎ 15 লাখ টকা লাভ কৰিলে। আৰু সেই 15 লাখ টকাই ছোৱালীজনীয়ে এটা নিজলৈ বিলাসী ঘৰ কিনিলে, লগতে বয়ফ্ৰেণ্ড কেইজনকো ব্ৰেকআপ দি দিলে। ফেক্ট নম্বৰ 5, আমাৰ যেতিয়া খং উঠে আৰু আমি খঙত যেতিয়া কথা কওঁ, সেই কথাবোৰৰ প্ৰায় 80% কথা সঁচা হয়। সেই কথাবোৰে হয়তো কাৰোবাৰ মনত আঘাতো দিব পাৰে, সেয়েহে খঙত কথা ক'লে অলপ আমি সাৱধান হ'ব লাগে। ফেক্ট নম্বৰ 6, আপুনি হয়তো দেখিছে প্ৰায়বোৰ এৰোপ্লেনৰে কালাৰ বগা হয়। আৰু কিয় বগা হয় সেই কথা জানেনে? বগা ৰঙে সূৰ্যৰ তাপটো ৰিফ্লেক্ট কৰি দিয়ে আৰু বাকীবোৰ কালাৰে সূৰ্যৰ তাপটো এবজৰ্ব কৰি লয়, সেয়েহে এৰোপ্লেনত প্ৰায়বোৰ কালাৰে বগা ৰঙৰ হয়। ফেক্ট নম্বৰ 7, আপোনাৰ যদি মন চন ভাল নাথাকে আৰু মগজত বেছিকৈ ষ্ট্ৰেছ পৰে, তেনেহ'লে চাইণ্টিষ্টসকলে কৈছে যে কাৰ্টুন চালে আমাৰ মগজৰ ষ্ট্ৰেছ দূৰ হয়। এই ফটো দুখন চাওক, এটা হৈছে কাৰ্টুনৰ ফটো আৰু এটা হৈছে ৰিয়েল ফটো। পাৰ্থক্য এটাই যে কাৰ্টুনৰ ফটো চালে আমাৰ মনটো অলপ হ'লেও আনন্দিত হয়। ফেক্ট নম্বৰ 8, কেতিয়াবা ভাবিছেনে x/y মাজৰ এই আঁচডালক কি বুলি কয়? ইয়াক কোৱা হয় ভিনকিউলাম। ফেক্ট নম্বৰ 9, এখন ফটোত ডুবাই চহৰখন 14 বছৰত কিমান উন্নতি হ'ল তাক দেখুওৱা হৈছে। আৰু ডুবাই চহৰখন মূলতে ধনী হোৱাৰ মেইন কাৰণ হৈছে তৈল খনন। ফেক্ট নম্বৰ 10, বব মাৰ্লি এজন ৱৰ্ল্ড ফেমাছ ছিংগাৰ আৰু ছং ৰাইটাৰ আছিল। তেখেতে মৃত্যুৰ আগে আগে কোৱা কথাষাৰ হৈছে মানি কেনট বাই হেপিনেছ। আপুনি যিমানেই ধন খৰচ নকৰক লাগিলে, আপুনি হেপিনেছ কেতিয়াও কিনিব নোৱাৰে। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। থেংক ইউ।